তো সঁচাকৈ বাৰু নয়নাৰ লগত বেয়া হবলৈ গৈ আছে নেকি? তো কি হবলৈ গৈছে ৰাগনুৰাগ ধাৰাবাহিকখনৰ আজিৰ হবলগীয়া খণ্ডতে তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম। কিন্তু তাৰ আগতে যিসকলে চিৰিয়েল চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। বিমলে যিহেতু স্মিতাক অসুবিধা দি আছে আৰু তাৰ কাৰণে আজি বিমলক শান্তনুৱে লগ কব বা এতিয়া লগ ধৰিব আৰু লগ ধৰি এতিয়া সকলোবোৰ কথা কব আৰু স্মিতাৰ দি ল'ৰাটোৰ লগত লাগি লাভ নাই আৰু বিমলেদি তেনেকুৱা কামবোৰ আগতে কৰি থৈছে আৰু যাৰ কাৰণে স্মিতাই দি বিমলৰ ওচৰলৈ যাব নিবিচাৰে এতিয়া আৰু শান্তনুৱে দি সেইটো কথা কৈছিল আৰু সেইবোৰ কথা এতিয়া কব। কিন্তু এতিয়া বিমলে নিজৰ ল'ৰাটোক লাগে বুলি কব আৰু নিজৰ ল'ৰাটোক লাগে বুলি এতিয়া শান্তনুক বহুত বেছি জোৰ দিয়া আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। কিন্তু এতিয়া বাৰু শান্তনুৱে জানি বুজি বিমলৰ হাতত গতাই দিব নে নিদিয়ে তো সেইটো আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। আনফালে বিবেকে যিহেতু গাঁও এখনত বন্দী হৈ আছে তাৰ কাৰণে বিবেকক আনিবৰ কাৰণে দৰ্শনা প্ৰান্তনু আৰু অফিচৰ মানুহজনে সেইখন গাঁৱলৈ যাব, কিন্তু সেইখন গাঁৱলৈ গলেও এতিয়া তেওঁলোকৰ একো লাভ নহয় আৰু দৰ্শনাহঁতে আজি ঘূৰি আহিব লাগিব। কিহৰ কাৰণে এতিয়া সেইটো আপোনালোকে আজিৰ খণ্ডটিত জানিবলৈ পাব। কিন্তু এতিয়া বিবেক হয়তো একেবাৰে নাহিব পাৰে আৰু যদি আহেও কেতিয়াবা আপোনালোকে লাষ্ট খণ্ডটিত পলাই অহা আপোনালোকে দেখিবলৈ পাব পাৰে আৰু নাহিব পাৰে। কিন্তু আজিৰ খণ্ডটিত হয়তো দৰ্শনাহঁতক গাঁওখনৰ মানুহে সোমাব নিদিলে গাঁৱত বা এতিয়া দৰ্শনাৰ কথা গাঁৱৰ মানুহে নুশুনিলে তো তেনেকুৱা এতিয়া হব পাৰে। তো কি হয় কি নহয় সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। আনফালে আজি শেষতে আপোনালোকে দেখিবলৈ পাব কুণ্ডিলহঁতৰ অফিচৰ মানুহজনে যিহেতু কুণ্ডিলহঁতৰ ঘৰলৈ আহিলে ভাৱনাক ভাল নাপায় বা এতিয়া ভাৱনাৰ দেখিলে এতিয়া খং উঠে মানুহজনৰ, তো সেইটো কথা আজি উপলব্ধি কৰিব সেই মানুহজনেও আৰু মানুহজনেও আজি সেই কামবোৰৰ কাৰণে ভাৱনাক ক্ষমা খোজা আপোনালোকে দেখিবলৈ পাব আৰু ভাৱনাক এতিয়া একেবাৰে সকলোৱে আদৰি ল'ব আৰু ভাৱনাই আগৰ যিমানবোৰ বদনাম আছিল সেইবোৰ এতিয়া ভাৱনাইও পাহৰি যাব, কিয়নো এতিয়া সকলোৱে যিহেতু ঠিক হল আৰু সকলো মানুহ এতিয়াৰ পৰা ভাৱনাহঁতৰ ঘৰলৈ আহিব আৰু ভাৱনাৰ যিহেতু তেনেকুৱা এটা কাম ভাৱনাই জানি বুজি কৰা নাছিল আৰু সেইবোৰ কথা এতিয়া হয়তো সকলোৱে বুজি পোৱা আপোনালোকে দেখিবলৈ পাব। তো এইটোৱে আপোনালোকক বুজালে চিৰিয়েলখনতে কি কানি হল আৰু ছোৱালী এজনীক দি এনেকুৱা হলে দি একো বদনামি কৰি ল'ব নালাগে। তো সেইবোৰ কথাই চিৰিয়েলখনত বুজা। তো ভাৱনাৰ ষ্টৰিটো এইখিনি আছিল। তো আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে কমেন্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি লাইক কৰা নাই এতিয়ালৈকে লাইক কৰি দিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।